নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল সুমিছ ব্লগ এণ্ড ৰেচিপিলৈ। আজি কি হ'ল, 3 দিনমানৰ পৰা একদম আলহী ঘৰত, আৰু যোৱাকালিও আছিলে আলহী। গতিকে আজি আকৌ আহিব বাহঁত। আজি যিহেতু সোমবাৰ, গতিকে সিহঁতে মানে মাছ মাংস একো নাখায়। গতিকে হ'ব এটা পনীৰৰ ৰেচিপি, আৰু ৰেচিপিটো কি হয় এতিয়াই নকওঁ, গতিকে ব'লক। এয়া মই পনীৰৰ ৰেচিপিটোৰ কাৰণে লৈছোঁ বিলাহী 5টামান কুটি লৈছোঁ, আৰু ইয়াতে আছে পেষ্ট কৰা আদা আৰু নহৰু, ইফালে শুকান জলকীয়া আৰু তেজপাত। তাৰপিছত এইখিনি হৈছে পনীৰ, আৰু এইখিনি হৈছে পিঁয়াজ। এইখিনি লৈছোঁ কাজু, আৰু এইপিনে আছে বাটাৰ। মই কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াতে তেল দি দিলোঁ। এতিয়া মই পিঁয়াজখিনি ভাজি দিম। আপোনালোকে গম পাইছে অকণমান ৰঙচুৱা হৈছে। এতিয়া ইয়াতে মই কাটি লোৱা বিলাহীখিনি দি দিম। এইখিনি আকৌ ভাজিম পিঁয়াজৰ লগত, যাতে বিলাহীখিনি কোমলি গৈ পিনে তেল বিৰিঙি উঠে। এতিয়া মই ইয়াতে এড কৰিম মছলাখিনি। ইয়াতে দি দিলোঁ জিৰা গুড়ি 1 চামুচ, এয়া কাশ্মীৰী মিৰ্চ দিছোঁ 1 চামুচ, আৰু অকণমান দিম। সেইটো আপোনালোকৰ জোখমতে হ'ব, আপোনালোকে যিমান পৰিমাণৰ বস্তু লয়। গেছৰ জুইটো মিডিয়াম ফ্লেমত ৰাখিলেই হ'ল, তেতিয়া বস্তুখিনি তলত লাগি নধৰে। ইয়াতে দি দিম নিমখটো আপোনালোকৰ জোখমতে দিব। যদি কম খাই কম দিব, আৰু যদি বেছি খাই বেছি দিব। মই মোৰ জোখমতে দি দিছোঁ। তাৰপিছত ইয়াতে মই দি দিম হালধি। পুনৰবাৰ আকৌ অকণমান সময় ভাজিম, যাতে গোটেইখিনি বস্তু ধুনীয়াকৈ মিহলি হৈ যায়। মই দিম এই কাজুখিনি। আকৌ অকণমান সময় ভাজিম। মই এইখিনি ভাজিলোঁ, কাজুখিনিও অকণমান কোমলি গৈছে। গতিকে ইয়াতে মই এতিয়া দিম বাটাৰ 1.5 চামুচ বা 2 চামুচ। মই আগতেও কৈছোঁ এইখিনি বস্তু আপোনালোকে আপোনালোকৰ জোখমতে দিব। মই ইয়াতে দিলোঁ 1.5 চামুচ। এতিয়া এইখিনি ধুনীয়াকৈ হৈয়ে গৈছে। দুবাৰমান ভাজি লৈ পেলাই এইখিনি এতিয়া মিক্সিত মানে পেষ্ট কৰি ল'ব লাগিব। এইখিনি হৈ গ'ল। অকণমান ঠাণ্ডা হ'বলৈ দি এইখিনি মিক্সিত পেষ্ট কৰি লোৱা হ'ব। এতিয়া মই গেছটো অফ কৰি দিলোঁ। এতিয়া মই বেলেগ এখন কেৰাহী লৈ লৈছোঁ। কেৰাহীখন গৰম হ'ব দি এতিয়া মই ইয়াতে দিম মিঠাতেল। ইয়াতে এতিয়া মই পনীৰখিনি ভাজি ল'ম। আৰু আপোনালোকে ৰেচিপিটো বনোৱাৰ আগতে এটা কাম কৰিব, পনীৰখিনি যদি আধা ঘণ্টামান আগতে পানীত তিয়াই থৈ দিয়ে, তেতিয়া পনীৰখিনি ধুনীয়া স্মুথ হয়। মানে কিছুমানৰ চাবচোন টান হৈ যায় পনীৰখিনি। মই পনীৰখিনি ধুনীয়াকৈ ভাজি ল'ম। ইয়াতে মই দি দিম অলপ নিমখ দি দিম।
আৰু অকণমান হালধি দি দিম, অকণমান যাতে পনীৰৰ কালাৰটো আহে, নহ'লে বগা হৈ থাকিলে, পনীৰ বাৰু বগাই তথাপিও মানে আঞ্জাত বগা হৈ থকাৰ পিছত বহুতে ভাল নাপায় খাই পেলাই, সেইটো কাৰণে অকণমান ৰংটোৰ কাৰণে মই ইয়াত দি দিছোঁ অকণমান হালধি। মই কেৰাহী এখন লৈ ল'লোঁ, তাতে তেল দি দিলোঁ, ইয়াতে মই দি দিলোঁ বাটাৰ 1.5 চামুচ, তাৰপিছত দি দিলোঁ শুকান জলকীয়া, তেজপাত, আদা নহৰু পেষ্ট, এইখিনি অকণমান ভাজি ল'ম। ইয়াতে দিম কাশ্মীৰী, মোৰ এচামুচে হৈছে, মই চামুচখন যিহেতু খালী খালীকৈ দিছোঁ। এতিয়া মই যিখিনি কাজু আৰু বিলাহীৰ পেষ্ট বনাই লৈছিলোঁ সেইখিনি মই ইয়াতে দি দিলোঁ। দি দিয়াৰ পিছত অকণমান মই লৰাই দিছোঁ। এতিয়া মই ইয়াতে দি দিম গৰম পানী। এইটো পানীটো আপোনালোকৰ জোখমতে হ'ব। আপোনালোকে যদি পনীয়া নিচিনাকৈ খায় তেতিয়াহ'লে পানীটো বেছিকৈ দিব, আৰু যদি অলপমান গ্ৰেভি টাইপত খায় তেতিয়াহ'লে পানীটো কমকৈ দি দিলেও হৈ যাব। মই ইয়াতে বেছি পানী নিদিওঁ, কাৰণ কিয় মই এতিয়া এইখিনি গ্ৰেভিকৈ বনাম, তো মই ইয়াতে দি দিলোঁ গৰম পানী। এতিয়া মই ইয়াতে দি দিছোঁ এচামুচ চেনি। চেনিটো মানে সোৱাদৰ বেলেঞ্চৰ কাৰণে দিছোঁ। অকণমান টেঙা মিঠাৰ নিচিনা লাগিব, আৰু সেইটো একচুৱেলি আপোনালোকৰ ওপৰত কথা। আপোনালোকে যদি চেনিটো মানে কিছুমানে নাখায় ন, তো নিদিলেও নিদিব পাৰে। এতিয়া আপোনালোকে দেখিছে যে উতলিবলৈ আৰম্ভ কৰিছে। এতিয়া মই ইয়াতে দি দিম ভাজি থোৱা পনীৰখিনি। এয়া চাওক আপোনালোকে উতলি আছে। মই এইখিনি আৰু অকণমান পানীটো কমি যাবলৈ দিম, ইমান পানীতে নাৰাখোঁ। অকণমান উতল খোৱাৰ লগে লগে পানীটো কমি গৈ থাকিব, তো মই আৰু অলপমান পানী ইয়াৰে কমি যাবলৈ দিম, যিহেতু মই গ্ৰেভি টাইপত খাম। এতিয়া মই ইয়াতে দি দিছোঁ লং, ইলাইচি আৰু ডালচেনিৰ গুড়ি। আমাৰ গ্ৰেভি প্ৰায় হৈয়ে গৈছে। এয়া চাওক, এয়া এতিয়া মই ইয়াতে দি দিম পুনৰবাৰ বাটাৰ, আৰু অকণমান দি দিম। এয়া এতিয়া মই গেছটো অফ কৰি দিলোঁ, আৰু আমাৰ বাটাৰ পনীৰ মছলা ৰেডি। চাওকচোন কেনেকুৱা হৈছে, আপোনালোকে ধৰিব পাৰিছে। কালাৰটো ধুনীয়া কালাৰ আহিছে, আৰু স্মেলটো আপোনালোকে নাপাব। মই বনাই আছোঁ, মই পাম। গতিকে এইখিনি আপোনালোকে ৰুটিৰ লগতো পাৰে আৰু ভাতৰ লগতো পাৰে পৰিৱেশন কৰিব। মই কিন্তু ভাতৰ লগতে পৰিৱেশন মানে অলপ টেষ্ট কৰিম, সেইটো কাৰণে মই এপিচ লৈছোঁ। এয়া মোৰ হৈ গ'ল, গতিকে মই অকণমান টেষ্ট কৰি চাওঁ। মোৰ মতেতো ভালেই হৈছে, গতিকে এতিয়া আপোনালোকে বনাই খাই চালে গম পাব যে মানে
এইটো এটা ৰেচিপি সঁচাকৈ বহুত টেষ্টি হয়। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব। বহুতে কি হয় মানে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইবটো কৰি নিদিয়ে, গতিকে প্লিজ 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 ছাবস্ক্ৰাইবটো কৰি দিব। আজিলৈ বাই বাই, আৰু আপোনালোকে এবাৰ বনাই খাই চাবলৈ নাপাহৰিব।